চৰাইবাহী শংকৰ মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সেই উপলক্ষে বিশিষ্ট অতিথি হিচাপে থাকিব বিনীত বৰা আৰু শ্ৰীযুত ৰিজু পাঠক ডাঙৰীয়া মহন্ত ডাঙৰীয়া। তেওঁলোকৰ উপস্থিতিতেই কালিৰে পৰা ধুনীয়াকৈ ভাগৱত অনুষ্ঠিত কৰা হ'ব আৰু সকলো ভক্তবান ৰাইজক এই ভাগৱত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ল। এয়া ভাগৱতৰ মূল গীত। শংকৰ মন্দিৰৰ চৰাইবাহী সাৰ্বজনীন শংকৰ মন্দিৰৰ এখন মূল গীত। এই গীতেৰে আপোনালোকে ধুনীয়াকৈ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব আৰু সুন্দৰভাৱে গোটেই চৌদিশটো খুব আটক ধুনীয়াকৈ সজাই তোলা হৈছে। যিহেতু ভাগৱত উপলক্ষে বছৰৰ মূৰত এবাৰে হয়, সেইকাৰণে খুব সুন্দৰকৈ ভাগৱত অনুষ্ঠানভাগ আয়োজন কৰিছে। ৰূপালী জয়ন্তী বৰ্ষৰ উপলক্ষে ভাগৱত পাঠভাগৰ আয়োজন কৰা হৈছে। কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্যাখ্যামূলক ভাগৱত পাঠ অনুষ্ঠিত হ'ব আৰু সকলো ৰাইজ আহিব এই অনুষ্ঠানলৈ। সুন্দৰ এটা অনুষ্ঠান। আজি এতিয়া মন্দিৰ খালী হৈ আছে। কালিৰ পৰা মানুহৰ পদধূলা পৰিব এই অনুষ্ঠানত। আজি এতিয়া সম্পূৰ্ণ খালী হৈ আছে। আপোনালোক সকলো আহিব বুলি আশা কৰিলোঁ এই অনুষ্ঠান ভাগলৈ আৰু সুন্দৰভাৱে ভাগৱত পাঠ উপভোগ কৰিব। বিশেষকৈ গেটখন সুন্দৰকৈ ৰং চং কৰি একদম ধুনীয়া কৰি চকুত লগাকৈ সজোৱা হৈছে। সেইকাৰণে বিশেষকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আকৌ কালিলৈ পাৰিলে মই আপোনালোকক ভকতৰ সৈতে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। বাই বাই। ওম নমো ভগৱতী বাসুদেৱায়। শ্ৰীকৃষ্ণাই বাসুদেৱায় নমঃ।